আহিলে অৱশেষত মানে মৃত্যুৰ সৈতে যুঁজি মধ্যজনিতা মৃদুমূৰ্তা বৰ্তমান মৃত্যুবৰণ কৰোঁ। কি ক'ব আপোনালোকে? কি ক'ম আৰু কোৱাৰ ভাষা নাই। আমি বহুত আশা কৰিছিলোঁ তাই বাচিব বুলি, বা চৰকাৰৰ ফালৰ পৰা বা ডক্টৰৰ পৰা যিখিনি ইয়াত তেখেতসকলে শুশ্ৰূষা কৰিলে বা চেষ্টা কৰিলে, কিন্তু নাই। অৱশেষত তাই মৃত্যুৰ সৈতে যুঁজি হাৰ মানিলে। এতিয়া আমাৰ কোৱাৰ ভাষাই নাই একো। এতিয়া মোক দেউতাকে ফোন কৰিছিলে, মানে কি তাতে আপোনাৰ যিটো প্ৰচেছিং আছে, মানে আয়ুষ্মানৰ পৰাই পষ্টমৰ্টেম কৰিব। পষ্টমৰ্টেম কৰি ইয়াত মোটামুটি 2-3টামান বজাত আহি পাব আৰু। এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল মাজতে, তাৰপিছত তাৰমানে সুস্থ হোৱাৰ বুলি এটা বাতৰি ওলাইছিল, সুস্থ হ'ব বুলি। আপোনালোকে কি ভাবিছিল? নহয়, সেইটোতো আমিও শুনিছিলোঁ। এতিয়া মিডিয়াৰ হেৰিতে আমিও গম পাইছিলোঁ যে তাই বহুত ভাল পাইছে, কিন্তু দ্বিতীয়টো অস্ত্ৰোপচাৰ হোৱাৰ পিছত তাইৰ অৱস্থাটো বেছি বেয়াৰ ফালে গৈছে। সেইটো আমি নাজানো আৰু, বা ডক্টৰে জানে এইটো ক'ত কেনেকুৱা কি কথা। কিন্তু আমিও বহুত আশাবাদী আছিলোঁ যে বাকী যি হ'ল মাধুৰ্যও গ'ল, বা বাকী তাৰমানে ভাল হ'ব বুলি আমি বহুত আশা কৰিছিলোঁ। মেডিকেলত তেনেকুৱা বেলেগ কথা হোৱা নাই। মায়াকৰ লগত মানে আমি গুৱাহাটী মেডিকেলত খবৰ ল'ব গৈছিলোঁ। খবৰ ল'ব যাই তাত কৈছে যে ডক্টৰে কৈছে যে অলপ ভালৰ ফালে আছে। মাজতে তেওঁ মানে কি খোৱা লোৱা অলপ কৰিছিল, কিন্তু এই দ্বিতীয়টো অস্ত্ৰোপচাৰ কৰাৰ পিছত তাৰমানে খোৱা লোৱা একদম সম্পূৰ্ণ হেৰি নাই। তেওঁ এতিয়া ক'ত সৎকাৰ কৰা হ'ব? তেওঁ এতিয়া দেউতাকে মোক জনাইছে যে কাৰো অসুবিধা হ'ব নালাগে। এতিয়া কৈছে যে ৰাজহুৱা শ্মশানতে সৎকাৰটো কৰিলে হ'ল।